আজি আমাৰ 6 ডিচেম্বৰ 2022 আমাৰ চিকেনাজাৰ জিমনাছিয়াম বড'ফা নগৰত উপস্থিত হ'ব পৰা আমাৰ নিউজ মিডিয়াসকল আপোনালোকক আৰু লগতে মোৰ লগত উপস্থিত হ'ব পৰা আমাৰ এই বডোলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰে ডিষ্ট্ৰিক্টৰ সভাপতি আৰু সাধাৰণ সম্পাদক আৰু চেণ্ট্ৰেল পেৰেণ্ট বডিৰ এক্সিকিউটিভ বডি চ' পোনপ্ৰথমে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ অহা 27, 28 and 29 of December 2022 আমাৰ ইয়াত 28 কেৰগী and 9 পমছে অল বডোলেণ্ড টাইকাণ্ডো চেম্পিয়নশ্বিপ টুৰ্ণামেণ্ট হ'বলৈ গৈ আছে চ' এইটো টুৰ্ণামেণ্টত আমি প্ৰথমত আমাৰ BTC-বাসী ৰাইজ বা আমাৰ অসমবাসী ৰাইজক ৱেলকাম কৰিছোঁ যাতে আমাৰ এই টুৰ্ণামেণ্টত যিটো হ'ব লগা অহা 27ৰ পৰা যিটো ষ্টাৰ্ট হ'ব টুৰ্ণামেণ্ট এইটো টুৰ্ণামেণ্টত যাতে সকলোৱে আহি পেলাই আমাৰ এইটো টুৰ্ণামেণ্টটো সহযোগিতা বা কোঅপাৰেশ্যন কৰে সেইকাৰণে মই সকলোক আহ্বান কৰিছোঁ যাতে আমাৰ এই বডোলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যন টুৰ্ণামেণ্টটো ফুল্লি ছাকচেছফুলি আমি কামটো বা টুৰ্ণামেণ্টটো ছাকচেছফুলি আমি কৰিব পাৰোঁ সেইকাৰণে সকলোক মই আহ্বান কৰিছোঁ যাতে আপোনাৰ মিডিয়াৰ যোগেদি থ্ৰুৱেদি যাতে এই মেছেজটো যাব লাগে যাতে আমাৰ কাৰণে এইটো এটা এই টাইকাণ্ডোটো হ'ল এটা এডুকেশ্যন বুলি ক'ব পাৰি আমি স্পৰ্টছৰ এটা পাৰ্ট অফ দ্য এডুকেশ্যন কাৰণ আজিৰ দিনত ফিউচাৰত যদি কিবা যদি কৰিব লাগে এনেকুৱা স্পৰ্টছ নট অনলি টাইকাণ্ডো বিভিন্ন স্পৰ্টছৰ দ্বাৰাই আজি আমাৰ ছাত্ৰ বা ছাত্ৰীসকলক আমি ফিটনেছ ভাল এটা ডিচিপ্লিন মেনাৰো দিব পাৰোঁ এইটো যোগেদি চ' এইটো আমি ক'ব লাগিব এইটো ওৱান অফ দ্য এটা পাৰ্ট অফ দ্য এডুকেশ্যন হাব চ' এইটো কাৰণে আমি সকলোক আহ্বান কৰিছোঁ যাতে আমাৰ এই প্ৰগ্ৰামটো ছাকচেছ কৰিবৰ কাৰণে যাতে আমাৰ টীম ইয়াৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বা চেণ্ট্ৰেল বডিৰ যিমান কৰ্মকৰ্তা আছে আমাৰ এই টাইকাণ্ডো এছ'চিয়েশ্যনৰ লগত জড়িত থকা সকলোৱে আমি দিন ৰাতি কাম কৰি আছোঁ যাতে আমাৰ এই টুৰ্ণামেণ্টটো গ্ৰেণ্ড ছাকচেছফুল হয় সেইকাৰণে মই বিশেষ ক'ব লগা নাই আজি যিহেতু আমাৰ প্ৰথমবাৰ আমি মেছেজটো দিলোঁ এই থ্ৰু আপোনাৰ মিডিয়া থ্ৰুৱেদি যাতে আমাৰ আহিবৰ দিনটো নেক্সট 27 ডিচেম্বৰ যিটো হ'ব লাগে সেইটো আমি কামনা কৰোঁ আমি ভালে যদি কাম ছাকচেছফুল কৰিব পাৰি এই টুৰ্ণামেণ্ট এইখিনিকৈ মই ধন্যবাদ যাচিছোঁ ডেফিনেটলি মই ক'বলৈ পাহৰিছোঁ আমাৰ এইটো প্ৰগ্ৰামৰ এইটো টুৰ্ণামেণ্টত আমি অলৰেডি আমাৰ ইনভাইটেশ্যন কৰা হৈছে ফ্ৰম দাৰ্জিলিং যিটো আমাৰ ফাউণ্ডাৰ অফ টাইকাণ্ডো মাৰ্চেল লেপচা ছাৰক আমি অলৰেডি ইনভাইটেশ্যন কৰা হ'ল লগতে আমাৰ ছিনিয়ৰ আৰু ছিকিমৰ পৰা আমি ইনভাইটেশ্যন কৰি ছিকিমৰ পৰা কৰিছোঁ আৰু তোৰা মেঘালয়ৰ পৰা কৰিছোঁ আউটছাইডৰ পৰা আমি চেষ্টা কৰি আছোঁ নেপালৰ পৰা কিছুমান আমাৰ টাইকাণ্ডোৰ লগত জড়িত থকা আছে বহুত তেওঁকো আমি ইনভাইটেশ্যন কৰিছোঁ মষ্ট প্ৰবলি আমি সকলোক আমি তেখেতসকলে আহিব আমাৰ ইয়াত বাহিৰৰ পৰা যিমান আহিব লগা মেইনটো আমাৰ লেপচা ছাৰ তেখেতে আহিব যিহেতু আমাৰ ফাউণ্ডাৰ অফ টাইকাণ্ডো ইন বডোলেণ্ড এৰিয়া এণ্ড এণ্টায়াৰ আছাম ক'ব লাগিব য়েছ পাৰ্টিচিপেণ্ট আমাৰ ইয়াত মৰিলি 400 to 500 পাৰ্টিচিপেণ্ট আহিব আমাৰ BTC অঞ্চলৰ আউটছাইডৰ পৰা কিছুমান ইনভাইটিৰ লগত আহিব কিছুমান য়েছ আৰু আমাৰ 4-5টা ডিষ্ট্ৰিক্টত আমি অলৰেডি 400 to 500 পাৰ্টিচিপেণ্ট আহিব এইটো টুৰ্ণামেণ্টৰ কাৰণে অলৰেডি আমাৰ লগত আমাৰ অসম লেজিছলেটিভ স্পীকাৰ আমাৰ বিশ্বজিৎ ইমাৰী ছাৰ তেখেতৰ অলৰেডি প্ৰেছিডেণ্ট হয় আমাৰ আমি ইনভাইটেশ্যন কৰিছোঁ তেখেতক আৰু হয় আমি কিছুমান লোকেলৰ বিলাকক আমি ইনভাইটেশ্যন দিয়া হৈছে এতিয়া একচুৱেলি এইটো আমি ক'বলৈ অলপ অসুবিধা হৈছে প্ৰগ্ৰামটো আমি ফুল্লি ফাইনেল ছেটেল কৰা নাই নেক্সট আমি যেতিয়া প্ৰগ্ৰাম ল'ম মিডিয়াৰ এইটো আমি ফাইনেল ডিচিশ্যনটো আমি দি দিম নেক্সট যেতিয়া আমি প্ৰগ্ৰামটো ল'ম ঠিক আছে একচুৱেলি এইটো বিষয়ে প্লিজ মই আমাৰ অল বডোলেণ্ড টাইকাণ্ডো
কিবা কমিটিৰ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী তেখেতে ভালকৈ মোতকৈ ভালকৈ জানে কাৰণ বিশেষটো তেখেতে ক'ব সেই চাকৰিৰ বিষয়ে বা কিমান কিলোমিটাৰ আমি আচ্ছা আপোনালোকে চাকৰিৰ কথা সুধিছে ৰিচেণ্টলি আমাৰ আসাম কামাণ্ডোত আমাৰ বড'লেণ্ড এৰিয়াৰ পৰা আমাৰ 5জন পাইছে আৰু টাইকোণ্ডো খেলি পেলাই আৰু আগত আসাম পুলিচ বা আমাৰ CRPF বা আমাৰ 7 FABN আমাৰ CSF এনেকৈ more than 50-60 এনেকুৱা আমাৰ অলৰেডি আগতে পাইছে আৰু বিভিন্ন চিভিল চাকৰি মানে লোৱা হৈছে এইটোৱে আৰু চাকৰিৰ বিষয়ে আৰু আমাৰ অল ইণ্ডিয়া টাইকোণ্ডো এছ'চিয়েশ্যন আমাৰ ভিছন আৰু মিছনটো হ'ল আমাৰ বড'লেণ্ড এৰিয়াত আমি কেনেকৈ আমাৰ টাইকোণ্ডোটো উন্নতি কৰিম সেইটো আমি চেষ্টা কৰিছোঁ আমাৰ উদ্দেশ্য হ'ল 1993 11 মেত আমাৰ এইটো আমাৰ ছিনিয়ৰ কেইটা ফাউণ্ডাৰ প্ৰেছিডেণ্ট আমাৰ কি আছিলে আমাৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট বড'সা আৰু ফাউণ্ডাৰ ছেক্ৰেটাৰী আমাৰ ৰাফত दैমাৰী ছাৰ আমাৰ ছিনিয়ৰ ইউচি ব্ৰহ্ম ছাৰ স্বপন ছাৰ আৰু আমাৰ ডমৰসিং বাহাদুৰ গুৰুং ছাৰ আমাৰ নেতৃত্ব লৈছিল আমাৰ চিফ টেকনিকেল ডাইৰেক্টৰ হিচাপে আমাৰ মাৰ্চিং লেপচা ফ্ৰম আমাৰ কি আছিলে কালিম্পঙৰ পৰা সিহঁতৰ নেতৃত্ব আমি 1993 পৰা আজিলৈকে আমাৰ 28তম আমি কৰিবলৈ গৈ আছোঁ অল ইণ্ডিয়া টাইকোণ্ডো চেম্পিয়নশ্বিপটো বহুত ভাল লাগিছে আমাৰ NTR আমাৰ বড'লেণ্ড এৰিয়াত বহুত ইণ্টাৰনেশ্যনেল বা নেশ্যনেল বহুত মেডেলিষ্ট আছে আশা কৰিছোঁ আমাৰ আগন্তুক আমাৰ যি চেষ্টা কৰি আছোঁ আমি ছেপাৰেট আমাৰ বড'লেণ্ড টাইকোণ্ডো চেম্পিয়নশ্বিপটো আমি নেশ্যনেল লেভেলত খেলিবলৈ আমি চেষ্টা কৰি আছোঁ সেইকাৰণে আমাৰ বিশ্বজিৎ दैমাৰী ছাৰ আমাৰ প্ৰেছিডেণ্ট অল ইণ্ডিয়া টাইকোণ্ডো এছ'চিয়েশ্যনৰ সিহঁতে অলৰেডি ষ্টেপটো লৈছে আশা কৰিছোঁ আমি নেক্সট কিবা আমি ট্ৰাই কৰিম আৰু পাবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ নেশ্যনেল চেম্পিয়নশ্বিপ খেলিবলৈ